নমস্কাৰ, কি খবৰ আপোনালোকৰ? আজি শুকুৰবাৰ আৰু ৰাতিপুৱা গা পা ধুই আহি গ'লোঁ। ব'লক এতিয়া আজিৰ পৰা পাকঘৰৰ ডিউটি আৰম্ভ। তো এইফালে ভাত বহাই দিছোঁ। ভাতটো হোৱাৰ পাছত বাহিৰত চব বস্তু লৈ আহিছোঁ। বাহিৰত বনাম বুলি মচুৰ দালি পকৰা বনাম, পিঁয়াজ জলকীয়া দি অকণমান চাউলৰ গুড়ি দিছোঁ আৰু এইফালে আলু আৰু ফুলকবি লৈ আহিছোঁ আৰু এইফালে পকৰাটো বনাই আছোঁ। পকৰা হোৱাৰ পাছত মাছৰ তৰকাৰী হৈ গ'ল। তো আজি আমাৰ মেনু মচুৰ দালিৰ পকৰা আৰু মাছৰ তৰকাৰী ফুলকবি আলু দি আৰু ভাত। তো ভাত পানী খাই আহি মানুহজনে দোকান যাব লৈছে। তো ময়ো একেবাৰে ঘৰলৈ যাব লৈছোঁ মানুহজনৰ লগতে। তো ঘৰত আহিলোঁ। ছোৱালীজনী খেলি আছে আৰু দেখিছেনে এইফালে বান্দৰে কিমান উৎপাত কৰি আছে, তাকে খেদি আছিলোঁ। আৰু এইফালে পাপৰ খাইছে। এতিয়া আমি ভাত খালোঁ, পাপৰ খাইছে। তাৰপিছত আবেলি বৌ মই ছোৱালীজনী ওলাইছোঁ এতিয়া বজাৰ যাবলৈ। একচুৱেলি আজি মোৰ ফ্ৰেণ্ড এজনীৰ বিয়া আছে। তো তাৰে গিফ্ট আনিবলৈ গৈছিলোঁ। এইটো ল'লোঁ আৰু লগতে ক্লিপ এটা, ফুড, পাৰফিউম, নেইল পলিচ আৰু এটা কাণফুলি এযোৰ ল'লোঁ। তো এয়াকে গিফ্ট দিম। তো তাৰপিছত মই থ্ৰেডিঙো কৰি ল'লোঁ। তাৰপিছত ঘৰত আহিলোঁ আৰু এতিয়া সন্ধিয়া হৈছে। এতিয়া মই ওলাইছোঁ বিয়ালৈ যাবলৈ। তো ৰেডি হৈছোঁ, শাড়ীটো পিন্ধিছোঁ। তো কেনেকুৱা লাগিছে কমেণ্টত জনাব। তো আজি মোৰ লগৰ এজনী বিয়া ওচৰতে, আমাৰ ঘৰৰ পৰা ওচৰতে। তো মই ওলাই মেলি ছোৱালীজনীৰ লগত অকণমান খেলি আছিলোঁ। তাৰপিছত বিয়ালৈ আহিলোঁ। আমি গোটেইখিনি আহিলোঁ আৰু এতিয়া গিফ্টটো দি দিওঁ। আৰু এয়া হৈছে আমাৰ ব্ৰাইড। তাক বহুত ধুনীয়া লাগিছে, হয়নে নহয় কওকচোন? আৰু তাৰপিছত আমি কফি আৰু পকৰা খালোঁ। তো তাৰপিছত গোটেইখিনি মিলি বহি আছোঁ, বহি কথা পাতি আছোঁ। বহুত দিন পাছত চবকে একেলগে লগ পাইছোঁ আৰু তাৰপৰা 10:30মান বজাত দৰা আহি পালেহি, সোমালে। তাৰপিছত আমি ভাত খাবলৈ গ'লোঁ। তো ইয়াত আছিলে পোলাও, বেগুনী, মাছ, ভেজ ডাল, খাচী মাংস, তাৰপৰা চাটনি, মিষ্টি আৰু দৈ। তো খাই বৈ এতিয়া বিয়া চাবলৈ আহিছোঁ। এতিয়া মালা বদল হৈছে। তো তাৰপাছত আমি অকণমান টাইম বহি বিয়া চালোঁ। তাৰপিছত 12টামান বজাত ঘৰত আহিলোঁ। তো আজি ভিডিঅ'টো চাই কেনেকুৱা পাইছে কমেণ্টত জনাব। আজি ভিডিঅ'টো ইয়ালৈকে, লগ পাম নতুন এটা ভিডিঅ'। টাটা।